হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। তো শুই উঠিছোঁহে, মানে আজি বন্ধ আছে, গম পাইছে আজি হোলী আৰু তো আজি বন্ধ আছে। ঘৰতে টাইমটো পাৰ কৰিলোঁ আৰু এতিয়া ৰাতিলৈ ভাওনা আছে। ভাওনাত আকৌ ওচৰত নাই মানে, তো ভাওনা আছে কাজিৰঙা আজি। তো দূৰো আছে, সময় হৈ গ'ল, যাবই হ'ল বাৰু। আজি দেৰিহে হৈছে, লাহে ধীৰে যাম। মানে ভাওনাৰ টিম তাৰে হয়, তো ইয়াৰ পৰা ওলাই যাম আৰু মানুহ কোন কোন আছে গম পাবই। আৰু আমাৰ বায়েনৰ মানে যিসকল আছে চব ইয়াৰে হয়, যোৰহাটৰে। তো তেখেতলোকৰ লগত একেলগে যামগৈ গোটেইকেইজন। আৰু মানে আজি গাড়ী নাযাওঁ, বাইক লৈ যাম চবেই। আহি মানে আকৌ ভাওনা শেষ হ'লে আকৌ লগালগ ঘূৰিয়ে দিম। ফাকুৱা কাইলৈ গম পাইছেই, তো সেইকাৰণে আজি ফাকুৱা বুলি ভিডিঅ' দিনত বনাব নোৱাৰিলোঁ আৰু। এতিয়া ওলাই মেলি লওঁ, 3টা বাজি গ'ল, 3:30 মানে হ'ব হ'ল। আৰু লৰালৈকে ওলাই মেলি বস্তু সামৰি মেলি ল'লোঁ আৰু। তো তাহাঁতিও আহি আছে ঘৰৰ পৰা। আমাৰ ঘৰত মানে এটাই বাইকখন থৈ যাব, আকৌ একেলগে গুচি যামগৈ। আৰু তাৰ সময়ো লাগিব, কাৰণ কাজিৰঙা ইয়াৰ পৰা দূৰ আছে। আমাৰ ইয়াৰ পৰা আপোনাৰ 105 কিলোমিটাৰমান হ'ব, দূৰ আছে। লাহে ধীৰে গৈ থাকিম, যিমানেই হওক, বেছি স্পীডতো নাযাওঁ। তো আপোনালোকক দেখুৱাম আৰু যাওঁতে আৰু অকণ পাৰিলে বনাই যাম আৰু চাব। তো ভাওনা আছে আজি দুৰ্যোধনৰ দৰ্পচূৰ্ণ নৰকাসুৰ বধ। যাওঁ এতিয়া, মই পটককৈ ওলাই লওঁ, ওলাই পেলাই বস্তু সামৰি লৈ, খোৱা বোৱা নাই, কিবা এটা খাই ল'ব লাগিব, নহ'লে ৰাস্তাত খাই ল'ব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। শ্যাম বরণ দেহা তোমার এ পিত বখন মোৰ হৰি হৰি ওলাই মেলি আৰু মানে দাদা 4জন আহি আছিলে, মই যে কৈছিলোঁ আমাৰ ঘৰত বাইকখন থৈ যাব, তাহাঁতিও আহি আছে। আহি ৰাচন পাইছে, সময় হৈ গ'ল, অলপ 5টা বাজি গ'ল। আমি বহুত দেৰি হৈ গ'ল, তো ওলাই মেলি আজৰি হ'লোঁ। এতিয়া জেকেটটো পিন্ধি লওঁ, জেকেটটো পিন্ধি আৰু হৈ থাকোঁ, চাই লওঁ ৰাস্তা যদি পাৰোঁ বনাম, নহ'লে একেবাৰে ভাওনা ঘৰ পাইহে আপোনালোকক ভিডিঅ' দিম আৰু। তেনেহ'লে বলক 2,000 years later. এয়া আমি আহি বোকাখাট পাইছোঁহি, মানে 1.5 ঘণ্টা লাগিছে, পূৰা 1.5 ঘণ্টা লাগিছে। আৰু ৰাস্তাও মাজে মাজে অলপ বেয়া হয়, মানে সেইকাৰণে লাহে আহিব লগা হ'ল। যিয়ে হওক আমি বোকাখাট পালোহি। এতিয়া ইয়াত পুৰিটো খাই লওঁ, মানে ভোক লাগিছে। মই ঘৰত একো নাখালোঁ, দুপৰীয়া টাইমতে খালোঁ আৰু ভাত। আৰু দুপৰীয়া টাইমত ভাতটো খালোঁ, এতিয়া আকৌ ভোক লাগিছে, সেইকাৰণে আহি আৰু এতিয়া পুৰিটো খাই লওঁ আৰু
এয়া ওলাই আজৰি হ'লোঁ মানে আহিছিলোঁ সূত্ৰ নাচিবলৈ তাৰপৰা কি হ'ল মানে ভাৱৰীয়াজনৰ অলপ দিগদাৰ হ'ল তো পটককৈ ওলাই দিব লগা হ'ল এয়া দ্ৰোণাচাৰ্য ওলাই মেলি প্ৰৱেশন কৰি আহিলোঁ প্ৰৱেশখন দিম বাৰু আপোনাৰ ব্লগত চাব যিয়ে হওক ওলাই মেলি আজৰি হ'লোঁ এতিয়া বহি আছোঁ বচনিখন চালোঁ বচনিখন চাই প্ৰথম চিনটো কৰি আহিলোঁ এতিয়া বহি আছোঁ অলপ সময়ৰ কাৰণে নাই বাৰু যিয়ে হওক আজি উপায় নাইকিয়া হ'ল পটককৈ ওলাই দিব লগা হ'ল আহিছিলোঁ সূত্ৰ নাছিলোঁ আহি মোৰ এই অৱস্থা গাড়ী চাড়ী লগাই অৱস্থা নাইকিয়া হৈ গ'ল এই কুকুৰা চুকুৰা দি দিছে আৰু পাৰিলে দেখাম আৰু চাব বৰ্তমান ভাওনা শেষ হৈছে এতিয়া মেকআপৰ পৰ্ব মেকআপৰ পৰ্ব গম পালেহে আজি আহিছিলোঁ সূত্ৰ নাচিবলৈ অৱস্থা বেয়া হৈ গ'ল লৰালৈকে বচনকুট চালোঁ যেনে তেনে